এনেকুৱা কিতাপবোৰৰ লিখক কলংকিত মানুহৰ বাবে আজি যাৰ ৰাজ্যজুৰি যি চলিছে এয়া আপোনালোকলৈ এটা ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ, চাই লওক। নিশ্চয় আপোনালোকে সকলোৱে গমেই পাইছে, এয়া গছৰ পাতবোৰত সকলোবিলাকতে আজি ৰাজ্যজুৰি আল্লাহৰ নামবোৰ লিখা গৈছে। আপোনালোকে সকলো ঠাইত দেখা পাবলৈ গৈছে, কলপাতত, ফুলৰ পাতত, সকলো পাততে আল্লাহৰ নামবোৰ আপোনালোকে দেখাবলৈ পাইছে। জিকাৰ পাতত, ফুলৰ পাতত, সকলো পাততে আজি আল্লাহৰ নাম এনেকৈ দেখা গৈছে। আজি নিশ্চয় দেখা পাইছে এই পাতবোৰ, আল্লাহৰ নামবোৰ দেখা গৈছে। এইবিলাক যিয়ে কোৰাণ আৰু আল্লাহৰ ওপৰত বিশ্বাস নকৰে, সেইবিলাকৰ কাৰণে আল্লাহে সেয়া কৰিশ্মা দেখুৱাইছে। নিশ্চয় আপোনালোকে সকলোৱে ৰাজ্যজুৰি এইবোৰ দেখা পাইছে। সকলো ধৰণৰ। তো বন্ধুসকল, আজি এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব,